দেখিলে গাইছ ইয়াত মাছ ধৰিব আহিছো কিন্তু হাতত আহিছে সাপ বাপৰে চাব পাৰিলে ইমান ডাঙৰ সাপ হাতত ধৰিছে লগৰ না জয় হেব হৰাই দিব লাগিলে দুটা মাছ বনাম 8 কেজি আলু 8 জনে খাম লাগিলে গন্ধ পালে 12 13 14 15 গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল আৰু মই আছো এতিয়া পথাৰৰ মাজত চাব পাৰি ইয়াত মাছ মাৰিবৰ কাৰণে কিমানটা ল'ৰা একদম ভৰ্তি আৰু মাছ মাৰিবৰ কাৰণে চাব দেই তো ইয়াত মানে ডাঙৰ ডাঙৰ মাছ ওলাইছে বোলে একদম ডাঙৰ তো এতিয়া সিহঁতে সিঁচিব এতিয়া পুখুৰীটো মানে পুখুৰী বুলি কি কয় নলা বুলি কয় আমাৰ ইয়াত ঠিক আছে তো নলাটোৱে তোমাৰ সিঁচিব এতিয়া ধুনীয়াকৈ চাব পাৰি এইটো মাটি খানি ঢালিছে এতিয়া এই দাদাজনে তো আমাৰ নুমন দাই কিবা ক'ব নেকি কৈ দিয়া কিবা এটা কিমান মাছ ওলাইছে ইয়াত মাছটো পুৰা ওলাব 8 জনত 8 কেজি মাছ ওলাব থাকিব তুমি কি মাছ পালা নাই এতিয়ালৈকে মানুহ পালো উঠানি ইমান সৰু এটা পুঠি মাছ देखा आपने लापरवाही का नतीजा है ইমান সৰু পুঠি মাছ পাইছে বোলে এতিয়া দেখিছে যে ইয়াত ডাঙৰ ডাঙৰ মাছকেইটা খেলি আছে বোলে একদম পুৰা সাঁতুৰি আছে বোলে ওপৰৰ পৰা উপঙি আছে চ' ইহঁতে এতিয়া সিঁচিব আৰু চাব পাৰে এই জাল চাল লগাই আছে আগফালে এইটো চাব পাৰে আৰে ভাই এইটো কি জাল নেকি এইটো চাপটি বাস্কেট বাপৰে বাপ আরে ভাই সাপ তুমি কিবা এটা কৈ দিয়া আকৌ মাছ ক'বলগীয়া একো নাই কি চাহপাত পালে কিবা এটা কম আৰু নহয় তুমি মানে কি বেগ নাপালা নেকি চাহপাতৰ বাস্কেটটো লৈ আহিছা যে ন জালটো এইবাৰ লগাই থৈছো কি মাছ লাগিছে না তোমাৰ জালত চাব লাগিব অলপ পিছত ওলাই দিম গাইজ মানে কথাটো কি হৈছে ইয়াত মানে ইহঁতি দুনুমা মানে আমাৰ যোনটো ঠাইডোখৰ নাম দুনুমা বুলি কয় তাৰ পৰা মানে কিবা নাঙি জাল বুলি কয় মানে একদম দীঘল জাল য'ত পুঠি মাছ লাগে চ' জাল আনিছা 3-4টা কিন্তু এতিয়ালৈকে এটাও মাছ পোৱা নাই যিহেতু অলপ আগত চাই আহিলোঁ আকৌ যাব মন নাই ইয়াতে বাৰু দেখাম যদি যাওঁ আকৌ যদি যাওঁ হৈ পিনে আপোনালোকক দেখাম মই জালটো ঠিক আছে চ' মাছ লাগিছে নাই এতিয়ালৈকেতো বাৰু এটাও লগা নাই এনেই আৰু আনিলে মানে পইচাটো এনেই গ'ল আৰু চ' ইয়াত সিঁচি আছে আৰু চাব পাৰে দেখাই আছোঁ এতিয়া চাব পাৰে গাইছ ইয়াত নলা বান্ধি আছে ভালকে খান্দা ভাইটি ভালকে দেই আজি মাছ খাবা মানে ন খাবই লাগিব ভাইটি তুমি কিবা এটা ক'বা নেকি কেলে তুমিতো মাছ সিঁচি আছা আজি মাছ কেইটা পালা গোটেই মানুহটো তিতিয়ে গ'লাচোন হা 5 কেজি মাছ ৱাও চাব পাৰে গাইছে এইটো সিমান সৰু নলাত ইহঁতি বোলে 5 কেজি মাছ পাইছে এতিয়ালৈকে পোৱা নাই এনেই কথা মিছা কথা কৈছে বাৰু মাছ চাছ পোৱা নাই এতিয়ালৈকে বাৰু এতিয়া সিঁচিছে ইহঁতি দেখিব পাৰিছে ইয়াত বন্ধুসকল সিঁচি আছে কেনেকৈ আহিছে আমাৰ ইয়াত জয় হেব হৰাই দিব 50 বাৰ দেই 50 বাৰ तुमसे ना हो पाएगा 12 13 14 15 16 17 18 চ' মাছটো চাওঁ দেখিছে গাইছ ইমান বাৰ সিঁচিলে বাৰু এতিয়া কেইটা মাছ উঠে চাব আপোনালোক দেখাই আছো কেইটা উঠিলে মাছ চাছ নাই তহঁতি এনেই সিঁচি আছো ইয়াত এক 2 3 ডাইৰেক্ট 50 বাৰ দেই চ' গাইছ চাব পাৰে আমাৰ চাৰিওফালে শুৱনি পথাৰ ধুনীয়া একদম ধান চাৰিওফালে খেতি ধানৰ একদম গোটেই আৰু মাজত ইয়াত আমি সিঁচি আছোঁ মাছ চ' মোক মানে মাতি আনিছে মই মানে দুনুমাৰ পৰা আহিছোঁ আৰু গম পাইছে আপোনালোকে ত' মোক মানে মাতি আনিছে ইয়াত মানে মাছ সিঁচিবৰ কাৰণে চ' চাওঁ কিমানটা মাছ পাওঁ বাৰু এতিয়ালৈকে পোৱা নাই এটাও দেখিছে আপোনালোকে দেখাই আছোঁ যিহেতু ত' কেইটা পাওঁ কুচিয়া মাছ হা এইটো আমাৰ কুচিয়া মাছ এইপিনে নাই কেমেৰাটো পানীত সোমাই যাব পাৰে বাই চান্স আমি ধৰি দিলোঁ কুচিয়া মাছ অঁ আপোনালোকে খাব যদি আহক বহুত বঢ়িয়া সোৱাদ হ'ব ইয়াৰ কুচিয়া মাছ নে কি হয় জোক হয় চ' বন্ধুসকল ইমানেই সিঁচি আছে চবে যে ভাগৰি পৰিছে পুৰা চাব পাৰে একদম ইহঁতে মানে কি ক'ব দেখিছে ইমান পুৰা ভাগৰি পৰিছে চবে প্ৰেছাৰ গৰম লাগিছে নাই
দিব বুলি আশা মাছটো পালে এটি পালেও মাক এখন চাটনি বনাম দেখিছে মাছ এটা হ'লেও পাব মানে পালে মানে সিহঁতি চাটনি বনাই হ'লেও খাম কৈছে মানে পাবই লাগে এটা হ'লেও মানে ইমানখিনি কষ্ট কৰিছে ন যিহেতু চ' এতিয়া এটা হ'লেও মাছ পাব লাগে নহ'লে এনেই মানে ইমান হিচাপখিনি এনেই যাব আৰু লাগিলে 2টা মাছ বনাম 8 কেজি আলু 8জনে খাম লাগিলে গন্ধ পালে ইমান কষ্ট কৰিছোঁ গন্ধ জাল কিনি আহিলোঁ মাছ কিনা হ'লে হৈছিলে সেইটোতো হয় বাৰু কিন্তু মাছ কিনি খোৱাতকৈ ন বন্ধুসকল কি কয় মাছ কিনি খোৱাতকৈ সিঁচি কিনি খোৱা মানে মজাই বেলেগ ন কি কয় সেইটোৱে কথা ত' মানে লাগিলে গোটেই পানীটো সিঁচি শেষ কৰি দিম কিন্তু যদি মাছ নাপালেও মানে একো গাত বেয়া নালাগে কাৰণ ইনজয় এটা ন আৰু মাছ মৰা ইনজয় এটা মাছ পালেও বহুত একো নাই কিন্তু মাছ মৰা ইনজয় বেলেগ মানে মাৰি কিনে মাছ খোৱা আৰু কিনি কিনে খোৱা পাৰ্থক্য বহুত চ' আৰু এনেকা বতৰত দেখিছে পথাৰত গোটেই পানী আৰু পানীৰ মাজত মাছ ওলাই যিহেতু পথাৰৰ মাজত গম পাইছে বা আপোনালোকে দেখিছে হয় নাই আৰু মাৰিছে বা বহুতে মাৰি আছে এতিয়াও মাৰি আছে বা বৰ্তমান আমি যেতিয়া মাৰি আছোঁ সময় আছে এতিয়া ধৰক আপোনাৰ 3টা বাজিছে আৰু ত' 3টা বজাৰ দুপৰীয়া আমি ইয়াত মাছ সিঁচি আছোঁ চ' মাছ পালেও নাপালেও মানে গাত বেয়া নালাগে যিহেতু মানে ইনজয় আৰু এটা হয় নাই অকল ইয়াত চবে আশাত আছে আৰু একদম সিঁচি আছোঁ যেনেকৈ না মানে একদম বিৰাট ডাঙৰ মাছ পাম নেকি মানে বহুত আশাত আছে আৰু চবে চ' গাইজ ইয়াত বোলে ডাঙৰ মাছ পাইছোঁ বোলে একদম হেপিয়ালে বোলে যাওক এই মাত্ৰ ধৰ জলদি যা ইয়াত ডাঙৰ মাছ আছে বোলে একদম চা হাফ চাপ ধৰ জলদি দেখিছে গাইছ মাছ একদম পাইছে বোলে ইয়াত একদম গোটেই 3টা নামি গৈছে তলত হেপিয়াবৰ কাৰণে কত পালে দে এটা পালে দেখিছে একদম মাছ ধৰি মাছ বুলি একদম হাতত পুৰা সাপ ধৰি দিছিলে দেখিছে চাব পাৰিছে বাপৰে ইমান ডাঙৰ সাপ সাপ দেখিছে গাইছ সাপ বাপৰে 2টা 3টা সাপ আছে গাইছ চাব পাৰে সাপ দেখিছে গাইছ সাপ ওলাইছে ইয়াত তোমালোকে দেখি পাব চাব পাৰে গাইছ লাগিছে এতিয়া দেখিছে গাইছ তোমালোকে এতিয়া জালত সাপৰ পোৱালি আৰু সাপ এতিয়া আকৌ জিতিব লাগিব ভাই চাহ ভয়ত দেখিছে গাইছ ওপৰত উঠিলে একেবাৰে দেখিলে গাইছ ইয়াত মাছ ধৰি পাইছো কিন্তু হাতত আহিছে সাপ বাপৰে চাব পাৰিলে ইমান ডাঙৰ সাপ হাতত ধৰিছে লগৰটোৱে মাছ বুলি ধৰিছিলে বাৰু সিও গম নাপায় একদম বিৰাট জমনি দেই ভাগ্য ভাল নাকামুৰিলে নহ'লে একদম শেষ হৈ গ'লে পুৰা বাপৰে নক'বা আৰু দেই আৰু হিচাপ নাই হিচা জলদি আৰু ওলাব এটা মাছ কি কয় সাপটো মানে কি ক'বা বন্ধুসকল সাপ মানে এটাও নহয় মাক আৰু তাৰ পুতেকো আছিলে নেকি মাপে সাপৰ পোৱালিটো আছিলে একদম সৰু এটা আছিলে আৰু এটা ডাঙৰ দেখিলে পাই দেখালোঁ এতিয়া আপোনালোকৰ ৰ'বা চাই আছোঁ হিচি আছে কিবা আৰু পালে আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো চাই থাকিব একদম ধুনীয়াকৈ বহুত বিৰাট খাতৰনাক মানে মাগুৰ পাইছো মাগুৰ হয় মাগুৰ ফাইনেলি গাইছ বহুত কষ্টৰ ফলত এটা মাগুৰ মাছ পাইছোঁ চাব পাৰে সাপ চাপ এতিয়া খেদাই মেলি একেবাৰে ইয়াতে মানে মাগুৰ মাছ পাইছোঁ এতিয়া ইয়াত চাব পাৰে আৰু দেখাই আছোঁ আৰু কি পাওঁ বাৰু চাই থাকিব পলাই গ'ল গাইছ দেখিছে আপোনালোকে একদম ডাঙৰ মাছ ধৰিছিলে এতিয়া জাষ্ট আৰু পলাই গ'ল হাতৰ পৰা ওলাই গৈছে এতিয়া বৰ্তমান চ' আকৌ বিচাৰি থকা হৈছে ত' গাইছ চ' মাছ পূৰা সিঁচিলোঁ গোটেইখিনি সিঁচা হ'ল শেষ হ'ল কিন্তু মাছ চাছ নাই দেখিলে সাপে ওলালে ত' এতিয়া কিনো দেখাম মাছখিনি 2টামান মাছ পাইছে এইটো লৈ গ'ল বাৰু সেইকেইটা ত' মাছ চাছ নাই এনেই ইমানখিনি সিঁচিলোঁ আৰু একো নাই ইনজয় হ'ল আৰু টাইম পাছটো হ'ল আৰু ইনজয় হ'ল এনেও একো নাই চ' ঠিক আছে আজি বোলে কেতিয়াও গা ধোৱা নাছিলে আজি গা ধোৱা চান্স পালে আৰু বা হয় নেকি একদম বেলেগ আৰু ন
চ' মাছ চাছ নাই আৰু ন এতিয়া কি কৰোঁ বিদায় দিওঁ ন চ' গাইজ মাছ চাছ নাই আৰু দেখিছে পাছফালে কুৰ লৈ ল'লে পিঠিত তাৰপিছত কান্ধত আৰু পিঠি কুৰটো লৈ ল'লে কান্ধত চ' এতিয়া আমি যাওঁ চ' বাই বাই নেক্সট ভিডিঅ'ত লগ পাম চ' ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ পূৰা কৰি দিব চ' বাই বাই গাইজ के साथ आज की मजदूरी यहीं खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार, मुझे नहीं पता, मुझे 2 मिलियन लाइक्स चाहिए, कैसे ना कैसे करके मुझे चाहिए। इतना झिला मैं कभी नहीं होऊंगा अपनी पूरी जिंदगी में जितना इसमें झिलाऊं, मुझे चाहिए ही चाहिए। तो लाइक मारो और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे पैसों के पीछे भागना है। बाय। মাছ চাছ নাই দেই আমি ইমান কষ্ট মাছে মাৰিবলৈ পদুম নিদিওঁ তোমাক যাবলৈ পদুম নিদিওঁ তোমাক যাবলৈ পদুম মাছ নাপালো নিমখ ভাত খাব লাগিব আজি চ' ফাইনেলি আছে আজি আমি নিমখ ভাত খাব লাগিব আৰু একো নাই চলি যাব হয় নাই